যদি আপুনি মিছো মিন্ত্ৰা ফ্লিপকাৰ্ট এমেজনত সেলাৰ একাউণ্ট খুলি ঘৰৰ পৰা ব্যৱসায় কৰিম বুলি ভাবিছে তেনেহলে এটা ঠিক ভিডিঅ'ত ক্লিক কৰিছে আৰু ভিডিঅ'টো শেষলৈকে চাব অকনো স্কিপ নকৰিব আৰু আজি এই ভিডিঅ'টোত বুজোৱা হ'ব মিছোত কিদৰে সেলাৰ একাউণ্ট বনোৱা হয় যদিহে আপোনালোকে মিছোত চাবলৈ যায় 11 লাখৰো অধিক সাপ্লায়াৰ আছে কমিশন যদি চাবলৈ যায় আপোনালোকে একেবাৰে 0%ত কাম কৰিব পাৰিব ইয়াত ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম যিদৰে এটা প্লেটফৰ্ম আৰু সেই প্লেটফৰ্মত আমি ভিডিঅ' ফটো ৰীল আপলোড কৰোঁ আৰু ঠিক সেইদৰে মিছো হৈছে এটা প্লেটফৰ্ম আৰু সেই মিছো প্লেটফৰ্মত আমি প্ৰডাক্ট দিব লাগিব আৰু সেই প্ৰডাক্ট কোনোবাই পছন্দ কৰি কিনি অৰ্ডাৰ কৰিব অৰ্ডাৰ কৰা প্ৰডাক্টটো আমি তেখেতৰ ঘৰলৈ পঠাব লাগিব ডেলিভাৰী মানুহ আহিব আৰু ডেলিভাৰী মানুহে গৈ কিনি তেওঁলোকৰ ঘৰত দিবগৈ এটো এটা আহিছিলে দীপজ্যোতি নাথ হৈছেনে আপোনালোকে কি মিছোৰ অফিচত জমা দিব আমাৰ ডেলিভাৰী হৈ যাব ডাইৰেক্ট আপোনালোক ডেলিভাৰী হয় ন মই ইয়াতে মিছো ডেলিভাৰী হৈ যায় আচ্ছা মোৰ দৰে মিছোত ডেলিভাৰী দিবলৈ আপোনালোকক লাগিব মিছোৰ অফিচিয়েল পলিবেগ আৰু ক'ৰ পৰা অৰ্ডাৰ দিব জনাই আছো লগতে লাগিব এটা জেৰেক্স মেচিন যদি ঘৰৰ ওচৰত দোকান আছে তেতিয়াতো বহুতেই ভাল কাম কৰিবলৈ যদি লেপটপ আছে বেছি ভাল হয় মোবাইল থাকিলেও চলি যায় মিছোৰ ফটো মাৰিবলৈ মানে কেটলগ বনাবলৈ এটা কেমেৰা লাগিব যদি মোবাইলৰ কেমেৰা বেছি ভাল হয় তেতিয়া সুবিধাই হয় আৰু মোবাইল দিয়ে কাম চলি যাব লগতে লাগিব এনেকুৱা এটা হোৱাইট টেপ মিছোত কি বিকিম বুলি ভাবিছে মোৰ দৰে ঘৰতে গোটাই ল'ব তাৰ পিছত কাম আৰম্ভ কৰি দিব জিএসটি নোহোৱাকৈ মিছোত কিদৰে সেলাৰ একাউণ্ট বনাব এই ভিডিঅ'টোত জনাই আছো তাৰ আগত এটাই অনুৰোধ কৰিছো যদিহে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই ন তেনেহলে সাবস্ক্ৰাইব কৰি থৈ দিব আপোনালোকৰ এটা সাবস্ক্ৰাইবাৰ আপোনালোকৰ বাবে ফ্ৰী কৰি সাবস্ক্ৰাইব কৰিব পাৰিব আৰু আমাক ভিডিঅ' বনাবলৈ প্ৰেৰণা দিয়ে এটা সাবস্ক্ৰাইব বাহিলে আমাৰ মনত ফুৰ্তি জাগি উঠে আৰু আপোনালোকক জনাই আছো জনোৱাৰ আগত আৰু এখাৰ কথা ক'ব বিচাৰিছো যদিহে আপোনালোকে শিখোৱা নামৰ এপ্লিকেশ্যনটোত শিকিবলৈ যায় 4500 টকালৈকে দিব লাগিব আৰু আপোনালোকক শিকাই আছো মই বিনামূলীয়াকৈ আৰু সেয়েহে অনুৰোধ কৰিছো এটা সাবস্ক্ৰাইব নকৰাকৈ নাযাব এতিয়া আপোনাৰ মোবাইলৰ মিছো এপ্লিকেশ্যনটো ওপেন কৰি ল'ব যদিহে আপডেট কৰা নাই ন তেনেহলে আপডেটো কৰি ল'ব ওপৰত দেখা প্ৰফাইল আইকনত ক্লিক কৰি দিব এতিয়া তলত দেখিবলৈ পাব বিকম এ সাপ্লায়াৰ তাত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পিছত বেলেগ এটা এন্টাৰপ্ৰাইজ ওপেন হ'ব যদিহে ইংৰাজী পঢ়িব জানে তেনেহলে ইয়াত যি লিখা আছে সকলোবোৰ পঢ়ি ল'ব সকলোবোৰ পঢ়াৰ পিছত নিজে বুজি পাব আৰু সাপ্লায়াৰ ক'ৰ পৰা আপোনালোকে কাপোৰ আনিব বা প্ৰডাক্ট আনিব সকলোবোৰ তথ্য পাবলৈ নেক্সট ভিডিঅ'ত আপোনালোকে চাব পাৰিব এতিয়া তলত দেখা ষ্টাৰ্ট চেলিঙত ক্লিক কৰি দিব বেলেগ এটা এন্টাৰপ্ৰাইজ ওপেন হ'ব এতিয়া দিব লাগিব মোবাইল নম্বৰ দিয়াৰ পিছতে মই তলত যাব লাগিব ইয়াত টিক এটা আছে টিকটো অতৰাব লাগিব তাৰ পৰা নেক্সট কৰি দিব লাগিব ইফালে নেক্সট কৰি দিলো ইয়াত দেখিবলৈ পাইছে বিজনেছ ডিটেইলছ ইফালে পিকআপ এড্ৰেছ তাৰ পৰা বেংক ডিটেইলছ ইফালে সাপ্লায়াৰ ডিটেইলছ এইকেইটা মই এপ্লাই কৰিব লাগিব এপ্লাই মানে ইফালে জিএসটি আছে নে নাই সুধিছে মই নো দিব লাগিব নো দি দিলো আৰু ইফালে দেখিবলৈ পাইছে জিএসটি নথকাৰ বাবে এতিয়া বনাব লাগিব এনৰলমেন্ট আইডি আৰু ইফালে দেখিবলৈ পাইছে গেট ইট নাও তাত ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পিছত ইয়াত দিব লাগিব আমি পান কাৰ্ড ডিটেইলছ ইফালে পপআপ এটা আহিছে মই ইফালে ইয়েস ক্লিক কৰি দিলো এতিয়া ইয়াত ক্লিক কৰিব কৈছে এতিয়া তললৈ আহি কিনে আমি ক্লিক কৰি দিলো আৰু তলত দেখিবলৈ পাইছে প্ৰসিড ইয়াত মই ক্লিক কৰি দিলো এতিয়া নেক্সট এটা পেজ ওপেন হৈ গল প্ৰথমতে দিব লাগিব মই পান কাৰ্ড নাম তাৰ পিছত দিব লাগিব পান কাৰ্ড নম্বৰ তাৰ পিছত দিব লাগিব ইমেইল আইডি তাৰ পিছত ফোন নম্বৰ তাৰ পৰা সিলেক্ট কৰিব লাগিব ষ্টেট সিলেক্ট কৰি ল'ব আপোনাৰ লোকেশন তাৰ পিছত কান্ট্ৰি সিলেক্ট কৰিব লাগিব তাৰ পৰা পিন কোড সিলেক্ট কৰিব লাগিব ষ্টেট সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব টাউন সিটি সকলোবোৰ ফিল আপ কৰিব লাগিব মই ফিল আপ কৰি লৈছো তাৰ পৰা আপোনালোকক দেখুৱাই আছো সকলোবোৰ ফিল আপ কৰাৰ পিছত আহিব কেপচাৰ কোড চেঞ্জ কৰিব পাৰিব বুজি নাপালে চেঞ্জ কৰিব পাৰিব যেটো বুজি পায় ধুনিয়াকৈ লিখি দিব তাৰ পৰা প্ৰসিড লিখা আছে তলত প্ৰসিড টিপি দিব ইফালে মই প্ৰেছ কৰি দিলো এতিয়া মোবাইল নম্বৰত ওটিপি আহিব জিমেইলত ওটিপি আহিব মই ওটিপি কেটা প্ৰেছ কৰি দিলো তাৰ পৰা প্ৰসিড কৰি দিলো এতিয়া কংগ্ৰেচুলেশ্যন বুলি এটা পপআপ আহিব আৰু ইয়াতে আছে নম্বৰটো আৰু এই নম্বৰটো কপি কৰিব নোৱাৰি ক'বাত লিখি ল'ব আৰু মই লিখি ললো কোড প্ৰেছ কৰিব লাগে দেখাই আছো জিএসটি নথকাৰ বাবে এনৰলমেন্ট আইডি বনাব লগিয়া হল আকৌ বেক আহিলো বেক আহি কিনে জিএসটি নাই নো কৰি দিলো ইফালে নো কৰি দিয়াৰ পিছত যেটো আইডি আছিল নম্বৰ আছিল ইয়াত এটা মই প্ৰেছ কৰিব লাগিব ইফালে মই প্ৰেছ কৰি দিলো প্ৰেছ কৰি ভেৰিফাই কৰাৰ পিছত আপোনাৰ বেলেগ এটা পেজ ওপেন হ'ব তলত দেখিবলৈ পাব কন্টিনিউ তাত প্ৰেছ কৰি দিব বিজনেছ ডিটেইল হৈ গল এতিয়া বনাব লাগিব পিকআপ এড্ৰেছ যিদৰে আমাৰ ঘৰৰ পৰা ডেলিভাৰী মানুহ আহি পিকআপ কৰি লৈ যায় আপোনালোকে ইয়াত পিকআপ এড্ৰেছ দিব লাগিব আপোনাৰ লোকেশন দিয়াৰ পিছত তলত কন্টিনিউ টিপি দিব বিজনেছ ডিটেইল হৈ গল আৰু ইফালে পিকআপ এড্ৰেছ হৈ গল এতিয়া দিব লাগিব বেংক ডিটেইলছ দিবলৈ হলে ইফালে একাউন্ট নম্বৰ দেখিবলৈ পাইছে একাউন্ট নম্বৰ দি দিব আকৌ কনফাৰ্ম একাউন্ট নম্বৰ দুবাৰ দিব লাগিব ইয়াতো এবাৰ দি দিলে তাৰ পৰা আইএফসি কোড দি দিলে হৈ গল আপোনাৰ যেটো নাম নিজে ডিটেক্ট কৰি ল'ব তাৰ পৰা তলত দেখিবলৈ পাব কন্টিনিউত ক্লিক কৰি দিব এতিয়া দিব লাগিব ষ্ট'ৰ নেম দিয়াৰ পিছত আপোনাৰ নামটো নিজে ডিটেক্ট হ'ব তাৰ পৰা দিব লাগিব ইমেইল আইডি তাৰ পৰা ইয়াত দেখিবলৈ পাইছে টিক মই টিকটোত প্ৰেছ কৰি দিলো প্ৰেছ কৰাৰ পিছত সাবমিট কৰি দিলো মিছোত সেলাৰ একাউণ্ট কেনেকৈ বনাব পাৰি আপোনালোকে 10 মিনিটৰ ভিতৰত শিকিছে আৰু এই ভিডিঅ'টো বনাওঁতে মোৰ 2টা দিনৰ সময় লাগিছে আৰু 1 বছৰৰ অভিজ্ঞতা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছো আৰু সেয়েহে আপোনালোকক ক'ব বিচাৰিছো নেক্সট ভিডিঅ' যদি চাবলৈ বিচাৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এতিয়া জনাই আছো আপোনালোকক পলিবেগ ক'ৰ পৰা অৰ্ডাৰ কৰিব একেবাৰে কম মূল্যত আপোনালোকে পলিবেগ আনিব পাৰিব
পলিবেগ অৰ্ডাৰ কৰিব হ'লে আহিব লাগিব অৰ্ডাৰছত অহাৰ পিছত দেখিবলৈ পাব ওপৰতে লিখা আছে বাই বাকৰ্ডেড পেকেটছ আৰু তাত ক্লিক কৰিব লাগিব তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ পলিবেগ ওলাই পৰিব আৰু কিমান সাইজৰ পলিবেগ লাগে তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব মই প্ৰথমতে ইয়াত দেখুৱাইছো আপোনালোকক ৱেবছাইট বহুত আছে ইয়াৰ প্ৰতিটো ৱেবছাইট আপোনালোকে দেখিবলৈ পাইছে ক'ৰ পৰা বাই নকৰিব ওপৰত যেটো দেখিবলৈ পাইছে ওপৰত মই দেখুৱাই আছো ওপৰত দেখা যেটো ৱেবছাইট দেখিবলৈ পাইছে তাতে বাই নাও কৰি দিব বাই নাও কৰাৰ পিছত আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আপোনাক কিমান সাইজৰ পলিবেগ লাগে প্ৰথম হেতুহে জানিবলৈ চেষ্টা কৰিব মোক লাগে 10x12 অৰ্ডাৰ কৰি ৰখা আছে কিন্তু আপোনালোকে কৰি ল'ব মই আকৌ এবাৰ অৰ্ডাৰ কৰিলে মোৰ ঘৰত আকৌ আহি পাব অধিক জানিবলৈ হ'লে আমাৰ ডেসক্ৰিপচনত থকা গ্ৰুপৰ লিংকটো জয়েন হৈ ল'ব লগতে আমাৰ মিছো একাউণ্টৰ লিংক ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে আমাৰ মিছো একাউণ্টটো ফলো কৰি ল'ব অনলাইন মাৰ্কেটিংৰ কথা জানিবলৈ হ'লে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থব মিছোৰ ৰিলেটিভ নেক্সট ভিডিও তেতিয়াহে বিচাৰি পাব আপোনাৰ বন্ধু বান্ধৱী বা পৰিয়ালৰ যদিহে দোকান আছে যিকোনো দোকানৰ বস্তু মিছোত গৈ কিনি সেলিং কৰিব পাৰিব তেখেতলৈ এই ভিডিওটো শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিও আহি আছে নেক্সট ভিডিওত আপোনালোকক জনাবলৈ চেষ্টা কৰিম কেটলগ কিদৰে বনাব আৰু মিছোত পৰ্দা কিদৰে আপলোড কৰিব আৰু সকলোবোৰ তথ্য আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে পাব আৰু আজিলৈ বাই বাই ভিডিওটো ইয়াতে সামৰণি মাৰিছো